কালিৰ পৰা পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে আৰু এই ৰমজান মাহৰ প্ৰাক মুহূৰ্তত এই শুভক্ষণত আমাৰ এখেত শামছুদ্দিন ইছলাম ডাঙৰীয়া এখেতে কৰোণা কালৰ পৰাই এখেতে সমাজৰ বহুতখিনি এখেতৰ অৱদান আছে, বহুত গৰীব দুখীয়া মানুহক সহায় কৰি আহিছে। আৰু এইবেলি যি পবিত্ৰ ৰমজানত যিটো এখেতৰ পদক্ষেপ অতিকৈ শলাগ ল'বলগীয়া পদক্ষেপ, কাৰণ যিখিনি মানে আমাৰ সচৰাচৰ যিখিনি মৌলানা আলিম বা জোনাব আছে, যিখিনি মানে ইছলামিক স্কলাৰ অলপ হাইলি কোৱালিফাইড এডুকেটেড এটা বেলেগ পজিশ্যনত আছে, তেওঁলোকৰ কথা মই ক'ব বিচৰা নাই। যিখিনি আমাৰ সচৰাচৰ মানে গাঁও এৰিয়াত জনাব হিচাপে পুৰোহিত হিচাপে কাম কৰি আছে, তেওঁলোকৰ তেনেই দৰমহাৰ একেবাৰে কম, নিম্ন একেবাৰে 5,000 বা 6,000 তেনেকুৱা। সেই ক্ষেত্ৰত পৰিয়াল লৈ গোটেই ৰমজান মাহত যিহেতু বহুত খৰচ, আজিকালি বহুত দাম বস্তুৰ, সেই হিচাপত চলাটো বহুত কঠিন হৈ পৰে। গতিকে সেই মুহূৰ্তত এখেতৰ যিটো পদক্ষেপ, এই পদক্ষেপক প্ৰথমতে এখেতক কৃতজ্ঞতা জনাইছো এই পদক্ষেপৰ কাৰণে। যিটো কৰিছে, যি ভাবি কিনে কৰিছে এখেতে, মানে সেই সাধাৰণ জোনাব শ্ৰেণীক মাতি আনি যিখিনি মানে ৰমজানৰ সা সামগ্ৰী দিছে, আৰু অনাগত দিনত আমি এনেকুৱা পদক্ষেপ নিশ্চয় গ্ৰহণ কৰিম সমাজৰ আগত। পোনপ্ৰথমেই সকলোকে ৰমজান মাহৰ শুভেচ্ছা জনালোঁ। 2026 আজি ৰমজানৰ প্ৰথমটো দিন, আৰু ভিডিঅ'টো আপোনালোকে নিশ্চয় গম পাইছে। আচল উদ্দেশ্যটো হৈছে যিসকল আমাৰ ইছলাম ধৰ্মৰ জোনাবসকল আছে, আলিম সমাজ, হাফিজসকল, ওলমাসকল, যিখিনি নিম্ন খাপৰ, মোটামুটি আমাৰ গাঁৱৰ অঞ্চলত মছজিদত ইমামতি কৰি চলি আছে। আপোনালোকে নিশ্চয় জানে দৰমহাৰ নমুনা কেনেকুৱা। 6-7 হাজাৰ 5 হাজাৰ টকাত কেতিয়াও এটা ঘৰ নচলে আজিৰ দিনত। গতিকে সকলোৱে এই কথাটো বুজাটো অকণমান দৰকাৰ। ময়ো এজন জোনাব হাফিজ। গতিকে মই বহু ক্ষেত্ৰত বহু অসুবিধাৰ কাৰণে মই ইমামতি কৰা নাই, যদিও মই ইমামসকলৰ লগত আছোঁ, সমাজৰ লগত আছোঁ। আজি মৰাণদী পাৰৰ চিপাঝাৰ ৰাজচক্ৰৰ অন্তৰ্গত মৰাণদী পাৰৰ নিবাসী এজন ব্যক্তি শামছুদ্দিন আহমেদ, তেখেত কৰ্মৰত, দেহৰক্ষী হিচাপত কৰ্মৰত। তেওঁ খুব ভাল পদক্ষেপ এটা লৈছে। এই জোনাবসকলক চাই তেনেকুৱা 10-15 মান তেনেকুৱা জোনাবক এটা সহায় আগবঢ়াব বুলি, কাৰণ ৰমজান মাহত বহুত বস্তুৰ দাম। গতিকে তেখেতসকলে চলিব নোৱাৰিব ইমান কম পইচাৰত, যিহেতু ৰমজানৰ যিটো চেলাৰী এইটো ঈদলৈকে গুচি যায়, তেতিয়া দিয়ে। গতিকে পৰিয়ালটো চলিব লাগিব। গতিকে তেখেতে বহুখিনি বস্তু সহায় কৰিছে। গতিকে এনেকুৱা সমাজত যদি আমি অলপ আগবাঢ়ি আহোঁ, জনকসকলক ছাপোৰ্ট দিওঁ, তেখেতসকলৰ অবিহনে আমাৰ কিন্তু ইছলাম সমাজ আধৰুৱা। সকলো ক্ষেত্ৰতে তেখেতক লাগিব, বিয়াৰ পৰা, মৃত্যুৰ পৰা, আপোনাৰ ল'ৰা ছোৱালী জন্ম হোৱাৰ পৰা, দোৱা দৰুদ, ইটো সিটো বহু ক্ষেত্ৰত আমাক লাগে। গতিকে আমি তেওঁলোকক সন্মান দিব লাগে, অকণমান ছাপোৰ্ট দিব লাগে। এইখিনিয়েই উদ্দেশ্য, আৰু এই মনোভাৱটো লৈয়ে তেখেতে এই বস্তুখিনি আগবঢ়াইছে। সকলোৱে দোৱা আশীৰ্বাদ কৰিব, অনাগত দিনত যাতে আৰু ভাল পদক্ষেপ তেখেতে ল'ব পাৰে বা আমিও কৰিব পাৰোঁ তেনেকুৱা কাম। আৰু শেষত এটাই কথা ক'ম, মই এই চেনেলটো খুলিছোঁ নতুনকৈ। কিছুমান ইছলামিক টপিকৰ ওপৰত কথা পাতিম, জনাম। গতিকে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব।